নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি কোনো ধৰণৰ ভিডিঅ' নাই না, আজি মাত্ৰ দুই এষাৰমান কথা পাতোঁ বুলি আহিছোঁ। বাকী আৰু আপোনালোকৰ খবৰখিনি আগে কওকচোন, কোন কেনেকুৱা আছে, ভাত খালে নে খোৱা নাই? আজি আৰু ভাতৰ ভিডিঅ' আনি থকা নাই আৰু কিমানো ভাতৰ ভিডিঅ' আনি থাকিম। মানে দেখাও নেদেখাও, ৰন্ধা বঢ়াটো যে সকলোৰে কাম, সেইটোকে আৰু দেখাই থাকিলে মানুহখিনিও বৰিং হ'ব ন। বোলে একেখিনি বস্তু আমি নিজে ৰান্ধিও থাকোঁ আৰু তাইও একেখিনি ৰান্ধিকে দেখাই থাকে, সেইকাৰণে মানুহবিলাক অলপমান বৰ পৰি যায় ন। তো মাজে মাজে ৰেচিপি আনো, মাজে মাজে ৰেচিপিবিলাক আনো, আপোনালোকে ভিডিঅ'বোৰ চাই ভাল লাগে। আৰু তাৰপাছত কমেণ্ট খুব কম কমেণ্টবোৰ আহে, সেইকাৰণে অলপমান দুখ লাগে মনটো। কমেণ্ট কৰিলে ভাল লাগে। যিমান যি হ'লেও মানে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে সেইটো জানিবলৈ বহুত মন যায় থাকে ন। আৰু কিছুমান মানে কেনেকুৱা ধৰণৰ মানে সময় সাপেক্ষে, ধৰক এতিয়া মোৰ দুটা ল'ৰা ছোৱালী, এটা ল'ৰাটো ডাঙৰ ক্লাছ 6ৰ, ছোৱালীজনী KG পাইছে। তো তাৰ কাৰণে মানে দিনটো মানে ইমান ব্যস্ত হয় আৰু ৰাতিপুৱা উঠাৰ পৰা সিহঁতক খোৱা বোৱা, ধোৱা মেলাৰ পৰা, পিন্ধোৱাৰ পৰা, ইফালে পঢ়োৱাৰ পৰা আৰু ইফালে স্কুলৰ ইমানখিনি দায়িত্বৰ মাজত মানে মোবাইলটো লৈ পেলাই দুটা এটা ভিডিঅ' কিবা এটা কৰোঁ, তাৰপিছত আপোনালোকৰ কাৰণে দেখাওঁ। আপোনালোকে যথেষ্ট ভাল পাইছে, চাই ভাল পায় আৰু সেইটো বহুত মানুহে চায়ো আহে। সেইটো চায়ো ভাল লাগে ন। বহুতখিনি মানুহে আমাৰ ভিডিঅ'বোৰ চাইছে, কিন্তু অলপমান সঁহাৰি জনালে, অলপমান লাইক এটা কৰিলে ভাল লাগে। বাকী বেলেগ নহয়। আজি মানে মই ক'ব লাগিছিলোঁ কেনেকুৱা ধৰণৰ, যেতিয়া প্ৰথম মানে ভিডিঅ' ষ্টাৰ্ট কৰিম আৰু যেতিয়া ভাবিছিলোঁ যে ভিডিঅ' বনাম, কিন্তু আচলতে আমি আপোনালোকে ভাবিছে চাগে যে ভিডিঅ' নতুনকৈ আৰম্ভ কৰিছে, কিন্তু নহয়। আচলতে এইটো আৰম্ভ কৰিছিলে মোৰ শহুৰ দেউতাই আজি কমচে কম 5 বছৰ আগতে। ভাবকচোন, আজি 5 বছৰৰ মূৰত মই জাগ্ৰত হোৱা নিচিনা হৈছে কথাটো। মোৰ শহুৰ দেউতাই কৰোণাৰ সময়তে মোক এটা ইউটিউব চেনেল খুলি দিছিলে। দেউতাই কৈছিলে যে এটা কাম কৰা বোৱাৰী, কৰোণাৰ বিষয়ে অলপমান মানুহক কোৱা, অলপমান মানে জাগ্ৰত কৰা, যে মানুহবোৰে বাহিৰত ওলাইছে, কিবা হৈছে, তাক লৈ অলপমান ভিডিঅ' বনোৱা। আপোনালোকে আমাৰ ইউটিউব চেনেল যিটো দীপ দিয়া ব্লগ বুলি আছে, আমাৰ ফেচবুক একাউণ্ট আৰু ইউটিউব একাউণ্টৰ নামটো একেই, দীপ দিয়া ব্লগ বুলি আছে। তাতে গৈ আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই, আমাৰ যিটো ফাৰ্ষ্ট ভিডিঅ'টো যদি 5 বছৰ পুৰণা ভিডিঅ', সেইটো মোৰ শহুৰ দেউতাই নিজে মোক খুলি পেলাই কৈছিলে, ভিডিঅ'বিলাক দিয়া কৰা বোৱাৰী, তুমি ৰন্ধা বঢ়া কৰি থাকা, তুমি ৰন্ধা বঢ়াকৈ দিয়াচোন, এনেকৈ কৈছিলে। কিন্তু তেতিয়া মানে কি হৈছিলে, অলপমান কি ক'ম আৰু, অলপমান ভয় লাজ এটা আছিলে। তো মানে সেইকাৰণে বস্তুটো মই আগুৱাব নোৱাৰিলোঁ। আচলতে সেইটোক লৈ এতিয়া দুখ লাগে। হয়তো মই তেতিয়াৰ পৰা যদি দেখালোঁ হয়, হয়তো আপোনালোকে আমাৰ মাজত তেতিয়া আমাৰ ভিডিঅ'বোৰত আমাক দেউতাক দেখিলে হয়। এতিয়া যিহেতু শহুৰ দেউতা ঢুকুৱা আজি 3 বছৰ হৈ গৈছে, আৰু সেইটো মানে এতিয়া মোৰ সেইটো লৈ পেলাই বহুত উৎসাহ লাগে। যেতিয়া আৰম্ভ কৰিছোঁ, তেতিয়া ঘৰৰ মানুহ মানে আমাৰ হাজবেণ্ড আৰু মোৰ শাহু মাৰ বাহিৰে মোক ছাপোৰ্ট কৰা মানুহ কোনো নাই, কোনো ধৰণৰ মানুহ কাৰো ফালৰ পৰা ছাপোৰ্ট পোৱা নাই। কিন্তু এই দেউতাই যে আজি 5 বছৰ আগতে যে মোক যিটো চেনেল খুলি দিছিলে, সেই চেনেলটোতে মই নতুনকৈ ভিডিঅ' দিয়া আৰম্ভ কৰিছোঁ আৰু দেউতাৰ আশা পূৰণ কৰা বুলিয়ে ভাবোঁ। দেউতাৰ বহুত ইচ্ছা আছিলে যে মানুহবিলাকৰ লগত এনেকুৱা তুমি কিবা কিবি ৰান্ধি থাকা, কি কৰি থাকা, সেইবিলাক দেখাবাচোন, বেলেগৰবিলাকে দেখাই, আমাৰনো কিয় নেদেখুৱা। তো সেই দেউতাৰ আশাটো পূৰণ কৰা বুলিয়ে ভাবোঁ মই। তো সেইকাৰণে এতিয়া মানে মনত সাহস এটা আহি গৈছে, আৰু এতিয়া মানে মানুহৰ মাজতে হওক বা ঘৰতে হওক, কেমেৰাটো আগত লৈ পেলাই 2 এষাৰমান কথা ক'বলৈ একদম মোৰ লাজ নালাগে। আৰু সেইবুলি আৰু নিলাজ বুলি নক'ব, লাজটো আছে, কিন্তু দেউতাৰ সন্মানটোক মানে ৰক্ষা কৰি, যাতে ঘৰৰো যাতে কাৰো একো মানে কেনেকুৱা ধৰণৰ কথা কওঁ আৰু মই বুজিও পোৱা নাই কি ধৰণৰ আপোনালোকক বুজাওঁ। সেই আৰু নিজৰ বাহ্যিকতাটো যাতে বজাই ৰাখিব পাৰোঁ মই, সেইখিনি চাই মই ভিডিঅ'বোৰ আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে যথেষ্ট সঁহাৰিও জনাইছে, ভাল লাগিছে। তাৰপাছত আৰু বেলেগ নাই, আমাৰ ইউটিউব চেনেলটো আছে, সেইটো ছাবস্ক্ৰাইব কৰিব আপোনালোকক। মই আজি ক'লোঁ, দীপ দিয়া ব্লগ বুলি আছে, ইউটিউবত যাই পেলাই দীপ দিয়া ব্লগ মাৰিব। খালি দীপ দিয়াটো কেপিটেল লেটাৰত আছে, দীপ দিয়া ব্লগটো কেপিটেল লেটাৰতে লিখা আছে। তো সেইটো চাৰ্চ কৰিলে আমাৰ ভিডিঅ'বোৰ পাই থাকিব মাজে সময়। এতিয়া ৰাতিপুৱা উঠি মাত্ৰ এটাই কাম হৈছে, প্ৰথমতে চকুকেইটা মিলি মোবাইলটো চাওঁ, বোলে আপোনালোকে আজি আমাৰ ভিডিঅ'টোত কিবা কমেণ্ট কৰিছে নে কি কৰিছে। সেইটো মানে বহুত মানে উৎসাহ জগায়। মানে আজি যদি কিবা অলপ কৰিছোঁ, কালিলৈ তাতকৈ অলপ বেছি কৰিবলৈ বহুত মন যায়। সেনেকুৱা ধৰণৰ কথাটো আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই পেলাই আমাক কমেণ্ট কৰিব। কালি ৰাতিপুৱাই মানে যেতিয়া ফেচবুকটো খোলাৰ লগে লগে এটা মেছেজ পাইছোঁ, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্কুলীয়া ল'ৰা ছোৱালীখিনিৰ কাৰণে যে এটা পদক্ষেপ লৈছে, স্কুলৰ মানে বেগৰ ওজনটো কমাবৰ কাৰণে যে এটা মানে সীমিত ওজন এটা ধৰিছে, যে ইমান ল'ৰা ছোৱালী ক্লাছ KGৰ পৰা
প্ৰথম মানৰ পৰা ক্লাছ দ্বিতীয়লৈকে কি নিব কি নিনিব বাৰু মই এইখিনি বাৰু মোৰ ওপৰত মই ইয়াতে দেখাই দিম, আপোনালোকে চাই ল'ব। আপোনালোকে দেখিছে, বহুতেই দেখিছে হয়তো, আৰু কোনোবাই দেখা নাই যদি দেখিব, মই এনেকৈ ওপৰত লগাই দিম, আপোনালোকে চাব পাৰিব। তো তাক লৈ মানে মই বহুত ভাল পাইছোঁ। আৰু ৰুটিন ঠিকেই আছে, হিন্দী, আছামিজ, জিঅ'গ্ৰাফী, মেথছ এনেকৈ আছে, কিন্তু কোনদিনাখন হিন্দীৰ গ্ৰামাৰে পঢ়াব নে কি পঢ়াব, সেইকাৰণে মানে কোনোবা দিনাখন কপি নাথাকিব বুলি সি গোটেই সোপা ভৰাই লৈ যায়, তাৰ কাৰণে বহুত ওজন হৈ যায়, তাৰ বেগটো বহুত ওজন হৈ যায়। ছোৱালীজনীৰ কথা নকওঁ, তাই বাৰু এটা সীমিত মানে নিয়ে কিতাপ বহীবিলাক, কিন্তু ল'ৰাটোৰ ক্ষেত্ৰত মানে বাপৰে, মই সদায় বেগটো দাঙি পেলাই তললৈকে দিব যাম বুলি ভাবোঁ, এইখিনিতো কমচে কম সহায় কৰি দিব পাৰিছোঁ। ইমান ভাৰী বেগটো, সেইকাৰণে মানে যিহেতু মানে আমাৰ হেমন্ত বিশ্ব ছাৰে মানে যিটো পদক্ষেপ লৈছে ভাল লাগিছে। ৰাতিপুৱাই নিউজটো পাই পেলাই ইমান ভাল লাগিলে, সেইকাৰণে এষাৰ কথা ক'বলৈ আহিলোঁ। বাকী আপোনালোকৰ খা খবৰবোৰ আমাক জনাব, আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই কমেণ্ট কৰিব, আৰু আপোনালোকৰ কেনেকুৱা ধৰণৰ টপিক, মানে কেনেকুৱা ধৰণৰ বস্তু চাব বিচাৰিছে, না আমাৰ মানে দিনজোৰা কাৰ্যসূচী হিচাপে চাব খুজিছে, না কিছুমান বিশেষ মই কিবা বস্তু বনাইছোঁ কি চাব খুজিছে, সেনেবোৰ ভিডিঅ'ত মানে আপোনালোকে কমেণ্ট কৰি জনাব যে হয় তোমালোকৰ মানে ডেইলি লাইফটো তোমালোকে যি কৰা তাৰে মাজত অলপ দেখাব, আমাক তোমালোকক চাই ভাল লাগিছে, আৰু সেনেকুৱা ধৰণৰ কমেণ্টবোৰ কৰিলে ভাল লাগে। তেনেহ'লে আৰু নতুন ভিডিঅ'লৈ আৰু পুনৰবাৰ লগ পাই আছোঁ, তেনেহ'লে আজিলৈ আহিছোঁ।